মুনু আছা ঘৰত? মুনু ঐ, মুনুকা ঘৰত আছা? মাতে নেদে দেখোন নাই। যোৱাচোন ভিতৰত দেখি যাওঁ, কি হৈছে ইয়াৰ? মুনু কি হৈছে ইয়াৰ? টোপনি মাৰি আছা যেন? কি কবি, পৰীক্ষা পাতব বোলে আৰু পৰীক্ষা নহয় বুলিও কৈছিল। পৰীক্ষা হ'ব বোলে আৰু ছেপ্টেম্বৰ মানত, কেতিয়াবা হয় তাকে টেনচন। দে উঠচোন, ভালকে কথা পাতো এবাৰ। কি হৈছে? মুনু আব্বাৰ তত তাপাই। দে কচোন ক, কি হৈছে? মই শুনো। তহঁতে নিউজ চিউজ নাচা নেকি নাই? মাথা গৰম কৰিব আহা, এনে মাথা গৰম হৈ আছে। দুইমাহ আমাৰ আগত কৈছিল পৰীক্ষা নহয় বুলি, এলাকাৰ পৰীক্ষা হ'ব বুলি কৈছে। আমি দুইমাহ পঢ়াই চাওঁ নাই, পঢ়া চাব মনে নোযোৱা হৈছে। পৰীক্ষাত পাছ কৰিছোৱে আমি, তাতে আৰু পৰীক্ষা হ'ব বুলি কৈছে। মাথা গৰম নহয় কি হ'ব? প্ৰথমতে ক'ব লাগিছিল, একবাৰ ক'ব বাতিল হ'ব, একবাৰ ক'ব পৰীক্ষা পাতব। এইটো কেনেধৰণৰ কথা হ'ব? আমি দুইমাহ ধৰি পঢ়াই চাওঁ নাই, এনেকে বহি আছো, কেনেকে হ'ব? অনলাইন ক্লাছো কৰা নাই, বাদ দিছো আমি তহঁতে পাছ কৰিছো। এইটো কেনেধৰণৰ কথা হ'ল তোৰ? প্ৰথমতে ক'ব লাগিছিল পৰীক্ষা দেৰিকে হ'ব বুলি। পৰীক্ষাটো যি হ'ব সেইটো নহয়, যিবিলাক ল'ৰা ছোৱালীয়ে এখন চাৰ্টিফিকেট নালগে, সেইখন চাৰ্টিফিকেট লাগে। যোনখন চাৰ্টিফিকেট চৰকাৰী চাকৰি হ'ব, সেইখন চাৰ্টিফিকেটৰ কাৰণে পৰীক্ষা দিলেই হ'ব। অনলাইন পৰীক্ষা নেদাও, আমাৰ এখন চাৰ্টিফিকেট দি হ'ব। তই তাৰমানে কি চৰকাৰী চাকৰি নকৰা নাই? তই কোম্পানীত কাম কৰিবি নেকি? তই কৰো মই পৰীক্ষা দিম, মোক এখন চাৰ্টিফিকেট লাগব, মই পৰীক্ষা দিমেই, মই চৰকাৰী চাকৰি কৰিম, মই কোম্পানীত কাম কৰিব যামাই ইমান পঢ়ি পেলাই ইজ্জতৰ কথা আছে। মই দিম পৰীক্ষা, মই দিম। ই নেদে দিব নেদে নাই, মই দিম পৰীক্ষা। চৰকাৰী চাকৰি কোম্পানীৰ কথা কৈ থাকা তহঁতে ভালকে বুজি নাপায় কামকাই। কি হৈছে তাৰমানে? পৰীক্ষাটো দিবা লাগব না নালগে? তই কত পৰে মই এনেই বকি আছো নেকি তোৰ লগত? তই যিটো কথাখিনি বুজি পোৱা নাই, কথাখিনি শুন। তাৰমানে এনেকে যোনবিলাক পৰীক্ষা নিদিয়াকে পাছ কৰি গেছি, চাৰ্টিফিকেট যোনে ল'ব সিহঁতে চৰকাৰী চাকৰি নাপায় এখন চাৰ্টিফিকেট দি। আৰু যোনে মেট্ৰিক পৰীক্ষাটো দিব, যোনখন চাৰ্টিফিকেট আহিব আৰু পৰীক্ষা দিয়াৰ পিছত, সেইখন দি চৰকাৰী চাকৰি পাবি, এনে নাপা। বুজি পাইছ না গৰু? ঘৰৰ ঘাঁহ কাটি আছিলি এনপা কথা কানি কোৱান্তে তই? কথাটো সেইটোই তাৰমানে যোনখন চাৰ্টিফিকেট দিব এতিয়া, সেইখন চাৰ্টিফিকেট দি চৰকাৰী চাকৰি নাপায়। পৰীক্ষা দিয়াৰ পিছত যোনখন চাৰ্টিফিকেট হ'ব, সেইখন দি চৰকাৰী চাকৰি পাব। মই পৰীক্ষা দিম তেনেহ'লে, কিয় দিম? ইমান দিন এনে কষ্ট কৰি পঢ়ছো নেকি? দিম পৰীক্ষা, ভাল ৰিজাল্ট কৰিম, ভাল চাৰ্টিফিকেট ল'ম, ভাল চাকৰি কৰিম। ই পৰীক্ষা নোহোৱা বুলি কোৱা দিন দেট পাবজি খেলছি, পাবজিৰ কাৰণে চব পাহৰি গৈছে। পাবজিৰ কথাই ভাবি আছি নেকি কথাখিনি কোৱান্তে? কথাটো হয়ে, সেইটোৱে ভাবি আছিলি। নহয় এতিয়া হ'ব দে, এতিয়া বাদ দি এইগিলাখান কথা। এতিয়া আমি পৰীক্ষা দিবা পঢ়বা লাগিল আৰু পাবজি চাবজি বাদ দিলো এইগিলাখান চব এইগিলাখান।